নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আপোনালোকে চাইছে দেবজিৎ নেগ চিম্পল চেনেল। চ' আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কলৰ এটা ৰং নাম্বাৰ কল কৰিম। চ' ইয়াৰ বাবে অকণমান কমেডি কৰিম বুলি ভাবিছোঁ। চ' ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যে ভিডিঅ'টো ভাল লাগিছে বা বেয়া লাগিছে। চ' আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' মই এটা নম্বৰ এতিয়া কল কৰিম। নম্বৰটো মই মাৰি দিছোঁ। হেল্ল', মই সেই আকৌ তাহানি গৈ নোপোৱা গাঁৱৰ পৰা কৈছোঁ। তাহানি গৈ নোপোৱা গাঁৱৰ পৰা ক'লো মানে মই সেই একেলা বেলা গৈছিলোঁ। সেই আপত্তিমান বিপদে বোলে কৈছে বুলি ক'লে মানে কি কয় হেৰি আকৌ আমাৰ ইয়াত সাপ পোৱা মানুহ সেই সাপ পোৱা মানুহজনক সেই সাপে ফুটি দিলে। তেখেতৰ অকণ বেজ জানে যে কিবা কিবি ক'ব পাৰে থাকে। কি তেখেতো গাঁৱৰ নেকি? কি কয়? মানে কি যে তেওঁ অহাটো নহয়। আপুনি চিনি পায় নহয় ন এই গৌৰীপুৰ গাঁৱৰ এই হেৰিটো যে চৌদাখাট চিনি পায়? চৌদাখাট নম্বৰটো আছে নি আপোনাৰ? তেনেহ'লে নম্বৰটো দিয়কচোন। এই তেখেতক লাগে মানে কি কয় তেখেতে হেৰি কয় যে এইবোৰ বেজি দিয়ে যে বেজি দিব নজনা হয় নেকি? হ'ব তেতিয়াহ'লে মই দি দিম সেই আপুনি ইনজেকশ্যনটো লাভ কৰিছোঁ। ৰ'ব কি পেনটো খুলিব লাগে? মই এতিয়া পেন নুখুলোঁ। পেন নুখুলোঁ মই। কলম বুকু মেলিব লাগে। ৰ'ব বুকু মেলি দিওঁ। হয় বুকু মেলি দিওঁ কওকচোন। বুকু নহয় বুক। লিখিলোঁ বাৰু। হ'ব কি ইনজেকশ্যনটো নামটো আপুনি কৈছে কি বুলি হ'ব লিখি ল'লোঁ বাৰু। চ' গাইজ ভিডিঅ'টো ইমানেই। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। আকৌ এবাৰ কৈ দিছোঁ লাইক কৰিব, কমেণ্ট কৰিব। চ' আজিলৈ ইমানেই।